এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলক দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইটো খবৰ হৈছে প্ৰজ্ঞান ভাৰতী স্কিমৰ বাবে যোগ্য ছাত্ৰ ছাত্ৰীসকলৰ বাবে। মই যোৱাকালি এইটো বিষয়ত এটা ভিডিঅ' বনাইছিলোঁ। তাতে মানুহৰ হোৱাটছএপে এটা ফেক মেৰিট লিষ্ট শ্বেয়াৰ হৈ আছে বুলি কৈছিলোঁ। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা চিন্তা সোমাই আছে যে সিহঁতে কেনেকৈ লাভ কৰিব প্ৰজ্ঞান ভাৰতী স্কিমৰ মেৰিট লিষ্ট। এইটো ভিডিঅ'ৰ জৰিয়তে মই জনাম সবিশেষ। এই মেৰিট লিষ্টখনত থাকিব ডিষ্ট্ৰিক্টৰ নাম, ষ্টুডেণ্টৰ নাম, ৰোল নাম্বাৰ, কোনটো ডিলাৰৰ পৰা স্কুটি দিব সেই ডিলাৰটোৰ নাম আৰু কলেজৰ নাম। এতিয়া মই তোমালোকক স্ক্ৰীনত এটা ৱেবছাইট দেখাই আছোঁ। এইটো ৱেবছাইটত প্ৰকাশ পাব মেৰিট লিষ্ট। এই ৱেবছাইটটোৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে তাৰ পৰা যাই চাই থাকিব পাৰিবা। অসমৰ সকলো ধৰণৰ শিক্ষামূলক খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।